মটকৰ নিয়মত খোলা নিব লাগে গোসাঁই ঘৰলৈ গ'লে। মই যিহেতু আহোম ছোৱালী আৰু মোৰ হাজবেণ্ড যিহেতু মটক হয়। কোন গৈছে কাৰণ ধুনীয়াকৈ হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া গা পা ধুই ৰুটি খাই মেলি কলপাত লৈ পিঠা খুন্দিবলৈ ওলাইছোঁ। আৰু এইফালে চাওক, মায়ে চাউলখিনি ৰাতিপুৱাই তিয়াই মেলি এই বাট লগা খৰাহিটোতে পানীখিনি যাবলৈ এনেকৈ দি থৈছে। এইখিনি হৈছিলে কলা বৰা চাউল, কিন্তু মিলত মানে ধান কুটোৱা মিলত খুন্দাৰ কাৰণে এনেকুৱা কালাৰৰ হৈ গ'ল, বগা নিচিনাই হৈ গৈছে। আৰু ঢেঁকীত খুন্দিলে বোলে ধানটো মানে কলা হয় বুলি কয়, আৰু মই ইমান ভালকৈ নাজানো। এতিয়া গৈ থাকোঁ খুন্দিবলৈ, নহয় জানো কিমানটো পাৰোঁ আপোনালোককো দেখাম বুলি ভাবিলোঁ, আৰু তাকেহে চাই থাকক। এতিয়া চাওক, আপাৰৰ ঘৰতে ঢেঁকী আছে, তো তালৈকে গৈ থাকোঁ। আৰু ঢেঁকীৰ ওচৰত আহি পাই ঢেঁকী দিয়া গ'লোহি। আৰু মানুহটো দেখাই এইফালে দিব চাওক, লাগিব ন ঢেঁকী দি আছে মানুহটো দেখাই দিওঁ, নহয় জানো ঢেঁকী দিয়া মানুহটো হ'ল মোৰ হাজবেণ্ড, মানে পতি দেৱতা আৰু জমনি কৰি কোন থাকে মানে। গৈছে তো কাৰণ ঢেঁকী দিব ধুনীয়াকৈ মাতিলোঁ, আহিলে। আৰু এইফালে ভনীও আহিছে, মানে মোৰ ভনী ননদ অলপ হয়। ওলাই আৰু কেতিয়াবা এদিন দেখাম বাৰু, সকলোকে চিনাকি কৰাই দিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এইফালে চাওক, ঢেঁকী দি আছে। আৰু গাইজ, এতিয়া মানে পিঠা খুন্দি মেলি আহিলোঁ। আৰু আহি মেলি এতিয়া মানে নাৰিকল আনিলে দেউতাই বজাৰৰ পৰা, কেঁচা নাৰিকলে আনিলে, ভাজি ল'ম আৰু ঘৰতে। তো চাই থাকক আৰু, নহয় জানো। এইফালে চাওক, তিলপিঠাখিনি এনেকৈ দি ঢাকি থৈছোঁ, কেলৈ কি হাৱা লাগিলে বেয়া হৈ যাব ন। আৰু এইফালে নাৰিকলখিনি এতিয়া কাটি মেলি ধুনীয়াকৈ ৰেডি কৰি লওঁ, নহয় জানো। আপোনালোকে একেবাৰে শেষলৈকে চাই থাকক ভিডিঅ'টো, কেনেকুৱানো পায়। মানে কিনো বনাম ভিডিঅ' বুলি কৈ আজি বোলো এনেকৈ এটা ভিডিঅ' বনাওঁ, তিলপিঠা বনোৱা ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ। আৰু এইফালে চব বাকলিখিনি হ'ল গুচাই দিলোঁ ধুনীয়াকৈ। এতিয়া ৰুকনি দি ৰুকি লওঁ, নহয় জানো। এইফালে চব ৰুকনি দি ৰুকি ল'লোঁ, আৰু চেনি মিক্স কৰি দিলোঁ। এতিয়া বনাবলৈ হৈ গ'ল। আৰু এইফালে চক, জুইকুৰা জ্বলাই ল'লোঁ, মানে জ্বলি আছিলে আগতে জুইকুৰা, আৰু তাৰে আঙাঠাত মই পৰিম, মানে কম হিটত আৰু কম মানে গেছত বনাবলৈ দিগদাৰ হয় একচুৱেলি, জানেনে, গেছত থিয় হৈ বনাবলৈ। তো মই জুইত বনাই ভাল পাওঁ, বহি লৈ কিনে। তো এইফালে চক, এঙেঠা মানে এডাল খৰিতে জ্বলি আছে, আৰু মই পিঠা পুৰি লওঁ, নহয় জানো। আপোনালোকে চাই থাকক। গাইজ, বনি গ'ল চব পিঠা। ইয়ালৈ এতিয়া ট্ৰেন্সফাৰ কৰিছোঁ, নহয় জানো। কেনেকুৱা বেছি ধুনীয়াও নহ'ল, আৰু সিমান ধুনীয়াও নহ'ল, তথাপিও আৰু বনাই চালোঁ। এইটো দেৰিলে দেই। আৰু এতিয়া পিঠা পনা বনাই মেলি, মানে তিলপিঠা বনাই মেলি আৰু ভাত পানী খাই বাহিৰতে অলপ বহিছোঁ, নহয় জানো। এতিয়া 1টামানে বাজিলেগৈ। আৰু তাৰপাছতে ভাবিলোঁ, মই ফ্লিপকাৰ্টৰ পৰা 2টামান বস্তু অৰ্ডাৰ কৰিছিলোঁ। এইফালে চাওক, এইখন বিচনা চাদৰ কেনেকুৱানো পাইছে। এইফালে চাওক, বেছি প্ৰাইজৰো নহয়, আৰু 2টা পিলো আহিছে, মানে কেনেকুৱা বহুত মোৰ ভাল লাগিছে। মানে এইফালে চাওক, 2টা পিলো আহিছে, এই 2টা আৰু বেছি দামৰো নহয়। আৰু এটা অৰ্ডাৰ দিছিলোঁ। এইফালে চাওক, চাবি তাবি থ'ব পৰাকৈ, মানে এডাল ষ্টেণ্ড, বহুত মৰম লাগিছে, মানে বহুত ভাল আহিছে কোৱালিটিটো। আৰু এইফালে চাওক, এইটো মিক্সাৰ, মানে কি আৰু চালাড বনাব পৰা, ভাল আৰু ভাল লাগিলে, তাকে দেখালোঁ। আৰু গাইজ, চাওঁতে মানে এতিয়া ৰাতিয়ে হ'লগৈ। আৰু মই আজি ভাত পানী বনালোঁৱেই, আজি ময়ে বনালোঁ। আৰু কি বনালোঁ ব'লক দেখাম। এইফালে চাওক, কচু, শুকতি, মাছ এনেকৈ। আৰু এইফালে হ'ল ফ্ৰেঞ্চবিনে আলুৱে ভাজি। আৰু এইখিনি হ'ল কোমোৰা, দাইল এনেকৈ দি বনালোঁ, আৰু থুপথুপীয়াকৈ। তাকেহে এয়াই আৰু
হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱা মানে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আজি আমি এতিয়া ৰাতিপুৱা যাব ওলাইছোঁ গোঁসাই ঘৰলৈ। মানে যিহেতু মই আহোম ছোৱালী আৰু মোৰ হাজবেণ্ড যিহেতু মটক হয় আৰু মই এতিয়া ওলাই মেলি ৰেডি হ'লোঁ, মটক হয়। তো তাতকে আৰু গোঁসাই ঘৰলৈ বোলে কিবা নিয়ম আছে, তাকে মই এদিনো দেখি পোৱা নাই। তো যাম বুলি ওলালোঁ আৰু যাবইতো লাগিব নহয় জানো। আৰু এতিয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ, চুলিখিনি যিহেতু ধুই লৈছোঁ, বান্ধি ল'ব লাগিব আৰু। তো একদম ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু গোঁসাই ঘৰলৈ যাবলৈ মানে কিবাকিবি বস্তু প্ৰয়োজন হয়, তাকে এতিয়া ৰেডি কৰি আছে, তাকো অলপ আপোনালোকক দেখাম বুলি ভাবিলোঁ। যিমানটো পাৰোঁ দেখাই যাম আৰু নহয় জানো। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ। আৰু এখন চাওক, দহপাতৰ চাদৰ নে কি আৰু নাজানো, আৰু এখন মুগা মেখেলাও পিন্ধি লৈছোঁ আৰু এবাৰ বলক চাই থাকক। এইফালে চাওক, কিবা এইটো কি কয় নাজানো, কি তুম বুলি কয় আৰু তুম। মই আগে পিছে এদিনো দেখি পোৱা নাই, আজি ফাৰ্ষ্ট দেখিছোঁ এনেকৈ তুমত এনেকৈ চাউল ভাৰ নিয়ে বুলি কয় আৰু ভাৰ নিয়ে। তো তাকেহে মই ভাবিলোঁ আপোনালোকৰ লগতো মানে শ্বেয়াৰ কৰোঁ নহয় জানো। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এইফালে চাওক, তুমত ল'লে চাউল আৰু এইফালে চুঙাত লৈছে গাখীৰ আৰু এইফালে আপেল আৰু গুড় লৈ লৈছে আৰু তাৰপিছত তামোল পাণ, সেয়াই আৰু এতিয়া বস্তু পাতি বান্ধি মেলি ভৰাই গাড়ীত ভৰাই মেলি চব ওলাই মেলি ৰেডি হ'লোঁ আৰু এইফালে দেউতা আৰু আমি এতিয়া এইজনী বেবী আছেহি আমাৰ ঘৰত, মানে বাইদেউ ছোৱালী, আৰু গৈ থাকোঁ আমি নহয় জানো। আৰু ফাইনেলি গাইজ, আমি এতিয়া আহি পাই গ'লোহি। মানে আমি আহিছোঁ দিনজয় মায়ামৰা সত্ৰলৈ আহিছোঁ, তাতে বোলে ভাৰ এখন লৈ যাব লাগে, তাৰে দৃশ্য মইতো এদিনো দেখা নাই, আপোনালোকক দেখাম। এইফালে চাওক, গাখীৰৰ চুঙা আৰু চাউলৰ ভাৰ এনেকৈ লৈ বোলে যাব লাগে, মানে গোঁসাইক দিবগৈ লাগে। ইমান ভালকৈ মই নাজানো মানে, তথাপিও আৰু দেখাইছোঁ অলপ নহয় জানো। ফাইনেলি আহি পাই গ'লোহি, তাৰপিছত আমি দেখাই যাম আৰু নহয় জানো, চাই থাকক। আমি এতিয়া আহি পালোহি আৰু ইয়াত বহিছোঁ। তাৰপিছত গোঁসাইক লগ নাপালোৱে, নহ'লেও হ'ব বুলি ক'লে। গোঁসাই মানে যোনজন গোঁসাই তালৈ ফোন কৰি দিলে আৰু এনেকৈ আৰু কামটো হৈ গ'ল। আৰু এতিয়া চাহ আনিছে, চাহটো খাই লওঁ। চাহৰ লগত চব কল আৰু সান্দহ গুড়ি আৰু গুড়ৰ লাডু দিছে, তো খাই লওঁ। এতিয়া খাই মেলি হৈ গ'ল, এতিয়া ঘৰলৈ গৈ থাকোঁ নহয় জানো। তো ঘৰ আহি আমি পাই গ'লোহি। এইফালে চাওক, আমাৰ বা ছোৱালীজনী তো আমি তাৰ পৰা আহি মেলি গোঁসাই ঘৰৰ পৰা আহি মেলি এফালে আমাৰ খুৰীৰ ছোৱালী, দাই ছোৱালী, আৰু এফালে আমাৰ বাৰ ছোৱালী পূৰা নাচি আছে, দেখিছে নহয়। তাৰপিছতে ভাত পানী খাই মেলি আৰু বান্দাৰতে অলপ বহোঁ বুলি তাহাঁতৰ লগতে খেল লগাই বহি আছোঁ, গান বজাই দিছোঁ, নাচি আছে, তাৰে অলপ দেখাই দিছোঁ নহয় জানো। মৰম কৈ দে, মৰম চুম দিবা, চুম বেবী চুম চুম কৈ দে, চুম কৈ দে। বেবী এফালে চোৱা, এফালে বেবী, বেবী 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 এফালে বেবী এফালে। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিলৈ আহিছোঁ। যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব মোৰ ভিডিঅ'টো, আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। নতুনকৈ অহাবিলাকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আজিলৈ আহিছোঁ, বাই বাই।